का कैमरा में फोटो मारी ना फोटो में तो इतना मजा आखिर लगा लेको रातिपुवा दौरी আহোতে ৰাজুৱে এই শনিবাৰে আজি বজাৰ বহে ৰাস্তা কাষতে তাত লৈ আহিছে सस्ता माल बस्ता फुराबो गई आसो आमी 100 टका धरी रहा नहीं जाता तड़प ही ऐसी है ना সদায় ৰাতিপুৱা দৌৰি আহোঁ যে সেইকাৰণে আজি শনিবাৰ হৈ গ'ল শনিবাৰে বজাৰ বহে তো এই বজাৰটোতে আমাক খুৱাব অলপ सस्ता दामत की আছে এনাৰ্জি আহিবলৈ জুচ খুৱাব 5 টকিয়াত কি আছে দিয়ে দেখি এই আজিকালি 5 টকীয়া নাই 40-45 টকা তহঁতৰ কাৰণে ইমান কোনে খৰচ কৰিব হে খুৱাবই লাগিব समझ रहे हो ना থাকিব ইমান কষ্টকে আহিছো তাকো ৰাতিপুৱা দৌৰি আহিছো ইমান কষ্ট মানে আহি আছো ৰাজুৱে দেখুৱাই দিব মাই কুচে লাগে ৰাজুৱে দেখুৱাই দিব অলপ বজাৰত গৈ দেখুৱাম আপোনালোক ৰাতিপুৱা বজাৰটোত আহিলো কিন্তু বজাৰটো ভালকে বহাই নাই ইমান ৰাতিপুৱা ক'ত বহিব হয় এতিয়া বাজিছে 6:30 কৈছিলো মই ইয়াৰে বুদ্ধি হয় চব 6:30 হৈছে 6:30 বজাৰ খোলে নেকি কমসে কম 7টা-8টাতে বজাৰ বজাৰ খোলা গিটা বজাৰ দিনত একদম 5টা 4টা 3টাতে আহি যায় এইয়া পায়ে গ'লো আৰু অলপমান ওচৰতে ইয়া ওচৰত আহি পালো বজাৰটো কিন্তু বজাৰটো দেখিছো চব টোপোলা বন্ধাই আছে এতিয়ালৈকে খোলাই নাই মাল ৰাজু কি লবি বজাৰত চাওঁ আৰু আগত গৈ পিনি কি লওঁ এনে আহিছো আৰু ইমান ৰাতিপুৱা হৈছিলে মানুহে হেৰি লাইটে অফ কৰা নাই এইটো ইয়াত ডাঙৰ ভৰি এয়া ৰাস্তাৰ লাইট জ্বলিয়ে আছে ইয়াত কথা কৈ দিয়ে আকৌ অলপমান দেখুৱাই দিয়ে বাহিৰত কেতিয়াবা ভিতৰত গৈ এণ্ট্ৰি লৈ এইটো বজাৰ এইয়া বজাৰ আহি পাই গ'লো বজাৰটো মানুহকেইটা এতিয়া বস্তু খুলি আছেহে বেপাৰীয়ে এতিয়া এইফালে বেপাৰীয়ে বস্তু খুলি আছেহে এতিয়ালৈকে বজাৰ ষ্টাৰ্টে হোৱা নাই ঐ ৰাজু আপেল কিনি দে আপেল ইয়াত একদম সুন্দৰ ফুল আছে ইয়াত চা ফুল লবি নেকি ফুল নলওঁ। এইটো চা নব কাৰণে লবি যদি চা গৰম একদম ধুনীয়া ফুল গাৰ্ডেন ফুল আছে আজি ভিডিঅ'টো তাগৰা হ'ব চাই থাকক একদম মানে আপোনাৰ ফুল ফুল বেপাৰীয়ে বহি আছে ফুল বেচিবলৈ মানুহে অহা নাই মানে 6:30 হৈছে যাওঁতে লৈ যাম ঐ ৰাজু আপেল কিনি দে আপেল আপেলটো খাই লওঁ মুখে ধোৱা নাই আপেল খাবি ঐ ব্ৰাছ মাৰি আহি नहीं मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं वाह क्या सीन है वाह क्या सीन है মুখ ধোৱা নাই আৰু এইফালে আছে গাহৰি মাংস এইবিলাক নাখাওঁ कुछ भी এইফালে আছে ইয়ে গাহৰি মাংস আৰু এইফালে বজাৰ ইয়া বহি আছে এতিয়া আপেলটো লৈ নিদিলি আপেলটো ধুব লাগিব খাবলৈ আকৌ পানী বটল অনা নাই পানী কিনিব লাগিব বটলত তো এইকাৰণে আমি ৰাতিপুৱা পইচাও ধৰি অহা নাই কল খাই যাম কল কল খাই যাম যা কল লবি তই তো বল কলকে লৈ লওঁ
কওক কলটো ধৰি কেনেকা লাগিছে কল লৈ ললো তাৰপিছত এতিয়া মানে কি বজাৰে বহা নাই ভালকে আপোনালোকে দেখিলে তো ৰাজুৱে যি বস্তু বিচাৰি আহিছিলে মানে পোৱাই নাই তো পাছতকে আহিব তেতিয়ালৈকে আমি একবাৰ ৰুমত গৈ আৰু ফ্ৰেছ হৈ গা পা ধুই মানে আকৌ ষ্টাইল আহিব কৰি পাৰিম। আহিব লাগিব তো তেতিয়ালৈকে মানে আমি কি কৰিছো ৰাস্তাত এতিয়া কলটোকে খাই খাই অকল যাম কলটো খোলা কল লৈ আহিছো কল খাব পাৰে সেইটো ওলা এইটো সৰু সৰু হৈ গ'ল সেইটো ওলা কলটো মানে বিচাৰি আছে একদম আগতে খোৱাৰ লগে লগে তো খাবই লাগিব নহয় মাছ চাব আহিছিলো মাছ তো আগৰ দিনৰ পুখুৰী হয় আগৰ দিনৰ পুখুৰী চাব পাৰে আপোনালোকে মাছ চাব আহিছে ৰাজুৱে কলটো লৈ মানে সি কৈ আছে গোটেইটো মোক দি দে পইচা কেইটকামান দি দিম আৰু এতে কল নাখায় এইবোৰ বেয়া কথা এনে ভিডিঅ' আমি কল খাওঁ এইকাৰণে শক্তি বাঢ়িছে আমাৰ এতে তেল বস্তু বেছি খায় চাৰ্বি ওলাই গৈছে আমি স্বাস্থ্য চাক আমাৰ আমি এইবোৰ খাওঁ পেট চা কেনেকে ওলাই গৈছে পেট ওলোৱা নাই পেট আছে এইটো নাই এইকাৰণে পেট ভিতৰত আছে আৰে আমাৰ স্বাস্থ্য ভাল আছে কি মানুহৰ লিখিয়া এনেকা ওলাই ওলাই যোৱা নাই নহয় একেবাৰে ওলাই গৈছে এনেকা বুজিছে না নাই আমাৰতো বাৰাবাৰ আছে